ইমান যত্ন কৰিও শস্যবিলাক বচাবই পৰা নাই। ইমান কৌশল অৱলম্বন কৰিছোঁ, তথাপিও দেখোন শস্যবিলাক চৰাই খাই নষ্ট কৰি পেলাইছে। কি বা কৰা যায় এতিয়া? হ'ব, কিবা এটা উপায় উলিয়াব লাগিব। কিন্তু শস্যখিনি আকৌ চৰাই খাই নষ্ট কৰিবহি। কিবাকৈ চৰাইবোৰক ফান্দত পেলাব লাগিব। পাহৰিয়ে গৈছিলোঁ। মোৰ ওচৰততো এখন মস্ত ডাঙৰ জাল আছে। সেইখন মই ঘেঁহু শস্যখিনিৰ ওপৰত পেলাই থৈ যাওঁ। চাওঁচোন কিমানখিনি সফল হওঁ। খেতিয়কজন ঘৰলৈ গ'লগে। আমি এতিয়া পেট ভৰাই পেলাই শস্য খাব পাৰিম। সকলোৱে খাম কোনোবাই বচাওক আমাক। আমি সকলোখিনি জালত ফচি গলো। বচাওক আমাক কোনোবাই। কি হ'ব এতিয়া আমাৰ যে মৃত্যু নিশ্চিত। আমাক কোনে বচাব? আমি আৰু শস্য নষ্ট নকৰো, আমাক বচাওক। মোৰ বুদ্ধিটোৱে কামত দিলে। এতিয়া গোটেইবোৰ চৰাই জালত ফচিলে। মোৰ আৰু খেতি কৰিবলৈ ভয় নাই। মৰমৰ খেতিয়ক ককাই, দয়া কৰি মোক এৰি দিয়ক। মই যিহেতু আপোনাৰ শস্য হোৱা নাই, গতিকে মোক ক্ষমা কৰি দিয়ক। মোক মুকলি কৰি মোৰ জীৱন ৰক্ষা কৰক। মোৰ শস্য নষ্ট কৰা চৰাইৰ মাজত তোমাকো পোৱা গৈছে। তোমাক মই এনেকৈ যাবলৈ দিব নোৱাৰো। তোমাকো ৰেহাই দিয়া নহ'ব। কুসংগত থকা পৰিণাম তুমি ভোগ কৰিবই লাগিব। এই কাহিনীটোৰ পৰা এইটো কথাই নিশ্চিত হলো যে কুসংগত আশ্ৰয় লোৱাতকৈ আমি অকলে থকাই ভাল।